বিচাৰিম পৰি তোমাৰ পৰা এবাৰ ইউনিভাৰ্চিটি অফ এছেক্সৰ যিটো তোমাৰ 4 বছৰৰ PhD কাৰণে যিটো বৃত্তি তুমি পালা কিমান মূল ধনৰাশি কিমান আছিলে It was more than 100,000 pounds in total. 100,000 pounds মানে আজিৰ তাৰিখত 100 টকা প্ৰতি পাউণ্ড বুলি যদি মই ধৰোঁ 1 ক্ৰ'ৰতকৈ ওপৰৰ ধনৰাশি হয় কিন্তু সেই গোটেইখিনি টকা তেওঁলোকে মোক দিয়া নাছিল মোক চলিবলৈ কাৰণে তেওঁলোকে বছৰটোত প্ৰায় 17 লাখ টকা দিছিল আৰু মোৰ টিউশ্যন ফি যিটো আছিল আমি ভাৰতত এডমিশ্যন ফিজ বুলি কওঁ টিউশ্যন ফি মোৰ 18 লাখ টকা আছিল বছৰেকত তো সেইটো তেওঁলোকে সম্পূৰ্ণ মোৰ যিটো ফাণ্ডিং এজেঞ্চিয়ে দি দিছিল পইচা জমা হৈছিলে নাই কাৰণ আগতে তুমি কৈছিলা তোমাৰ আৰ্থিক অৱস্থা বা বিভিন্ন সময়ত বিভিন্ন মানুহে সহায় কৰিছিলে আমি কথা পাতিলোঁ ইতিমধ্যে এতিয়া তোমাৰ পইচা নিজৰ কাৰণে জমা হৈছিলে নে বা তুমি ঘৰলৈ পইচা পঠিয়াব পাৰিছিলা নাই ঘৰলৈতো সেইটো মই পঠাই আছিলোঁ এতিয়াও যেনেকৈ পাৰোঁ সহায় কৰি থাকোঁ অলদো মোৰ স্কলাৰশ্বিপ এতিয়া শেষ হৈছে এতিয়া নিজেই চলি থকা নিচিনা হৈছে পইচা জমা নাই যিখিনি মানুহে সহায় কৰিছিল মই প্ৰায় সকলোকে পইচাখিনি ঘূৰাই দিছোঁ কিছুমানে কিন্তু দুই এজনে লোৱা নাই লাইক তোমাক আমি মৰমত দিছিলোঁ উপহাৰ হিচাপে এইটো আমি নলওঁ বুলি তেওঁলোকে লোৱা নাই কিন্তু যিসকলে মানে বেছিকৈ দিছিল মই তেওঁলোকক সকলোকে মই ঘূৰাই দিছোঁ আৰু তাৰোপৰি মই যেনেকৈ মানে নিজে এইখিনি অসুবিধাত পৰি অহাৰ কাৰণে কষ্টখিনি মই বুজি পাওঁ যেন লাগে মানে চেষ্টা কৰোঁ বুজিবলৈ তো সেয়েহে যাক যেতিয়া যেনেকৈ টকাৰ দৰকাৰ হয় মই কেতিয়াও নাভাবোঁ মই দি দিওঁ যিমান পাৰোঁ সুন্দৰ পৰি খুব ভাল লাগিছে শুনি পেলাই আই এম ইনস্পায়াৰ্ড কাৰণ কয় নহয় যে ভাল কাম কৰিলে আৰু ভাল কাম কৰিবলৈ মন যায় তোমাক কোনোবাই ভাল কৰি সহায় কৰিছে তুমিও সহায় কৰিছা এণ্ড দেন ইট ফৰ্মছ আ ফুল চাৰ্কল পৰি তোমাৰ PhDৰ বিষয়টোলৈ আহিছোঁ এইবাৰ মই যেতিয়া তুমি শুনিছোঁ তুমি অসমীয়া ভাষাটোৰ ওপৰত গৱেষণা কৰি আছা ইয়াতে মই সঁচাকৈ আচৰিত হৈছিলোঁ হতবাক হৈছিলোঁ আৰু নিশ্চয় যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে শুনি পেলাই হয়তো আচৰিত হৈছে যে ইংলেণ্ডত অসমীয়া ভাষাৰ ওপৰত গৱেষণা মইতো ভাবিছিলোঁ নিজে যে অসমীয়া ভাষাৰ ওপৰত গৱেষণা হয়তো অকল অসমতে হয় গুৱাহাটী ইউনিভাৰ্চিটি বা অন্য আমাৰ যিখিনি বিশ্ববিদ্যালয় আছে কিন্তু এতিয়া ইণ্ডিয়াৰ বেলেগ ৰাজ্যতো নহয় তুমি ইংলেণ্ডত অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰি আছা আমাক অলপমান বুজ দিয়া ইয়াৰ বিষয়ে মোৰ PhD টপিকটো হৈছে চিলড্ৰেনছ একুইজিশ্যন অফ এছামিজ প্ৰেটাৰ্গেটিভিটি মই শিশুসকলে কৰ্তাকাৰক বিভক্তি আৰু শূন্য বিভক্তি কি ধৰণেনো আয়ত্ত কৰে তাৰ ওপৰত কাম কৰি আছোঁ আৰু কেনেকৈ তোমাৰ এই হেঁপাহটো কেতিয়াৰ পৰা আছিলে অসমীয়াৰ ওপৰত গৱেষণা কৰি পেলাই PhD পালা ইউকেলৈ আহিলা আৰু অসমীয়া ভাষাৰ বিষয়টো তুমি বাছি ল'লা কিয় কেতিয়াৰ পৰা হেঁপাহটো আছিলে তেজপুৰ ইউনিভাৰ্চিটিত মই যেতিয়া মোৰ প্ৰথম MA কৰি আছোঁ ইংলিছত তেতিয়া গৌতম ছাৰ আৰু মধুমিতা মেমে আমাক লিংগুইষ্টিক্স পঢ়াইছিলে তেতিয়া এদিন গৌতম ছাৰে ক্লাছত সুধিছিলে অসমীয়া কোনে শিকাইছিলে তোমালোকক এনেকৈ ধৰ তেতিয়া আমি সকলোৱে ভাবিবলৈ বাধ্য হৈছিলোঁ যে আমাক কোনেও বহাই পেলাই অসমীয়াৰ ব্যাকৰণ শিকোৱা নাছিলে আমি যেতিয়া কোনোবা এটা বিদেশী ভাষা শিকোঁ তেতিয়া আমি শিকোঁ নাউন্স ভাৰ্বছ এডজেক্টিভছ কোনবোৰ হয় কিন্তু অসমীয়া যেতিয়া আমি ক'বলৈ শিকিছিলোঁ এইবোৰ কেতিয়াও আমি এনেধৰণে শিকিবলগীয়া তুমি ঘৰত শিকাৰ কথা কৈছা শিকা নহয় আমি নিজৰ মাতৃভাষাটো আমি আয়ত্তহে কৰোঁ সেই তেতিয়াৰ পৰাই ইচ্ছা আছিল আৰু গভীৰভাৱে এইটো বিষয়ত গৱেষণা কৰা তো মই JNUত আৰম্ভ কৰিছিলোঁ MPhil মোৰ ইট ৱাজ ইন এ ৰিলেটেড ফিল্ড এজ ৱেল আৰু ইয়াত আহি পেলাই মোৰ যিগৰাকী ছুপাৰভাইজাৰ্ছ ইয়াত তেওঁলোকে একেটা টপিকত কাম কৰিছে কিন্তু বেলেগ ভাষাত কাম কৰিছে তো তেওঁলোকৰ সেই স্পেচিয়েলাইজ যিখিনি নলেজ আছে সেইখিনি মই বহুত তেওঁলোকৰ পৰা মই সুবিধা মানে ল'ব পাৰিছোঁ তেওঁলোকৰ যিখিনি অভিজ্ঞতা অন্য ভাষাৰ ওপৰতো এনেকুৱা ধৰণৰ গৱেষণা তাৰে এপ্লিকেশ্যনটো হয়তো অসমীয়াৰ ওপৰত তুমি সেইটো সুবিধা হয়তো পাইছা সেইটোৱে ক'ব খুজিছা নহয় জানো হয় কেতিয়াবা যদি কোনোবা ষ্টুডেণ্টৰ অসুবিধা হয় যেনে তুমি কৈছা এতিয়া তুমি তোমাৰ ফাণ্ডিং শেষ হৈছে 4 বছৰ হয়তো অতিক্ৰম কৰিলা কেনেকুৱা ধৰণৰ সুবিধা পোৱা যায় এক্সট্ৰা এডিশ্যনেল ফাণ্ডিং যদি কোনোবা ষ্টুডেণ্টে বিচাৰে চাওক ফুল স্কলাৰশ্বিপ নহ'লেও প্ৰায় সকলোবোৰ ইউনিভাৰ্চিটিতে পাৰ্চিয়েল ফাণ্ডিং থাকে য'ত তেওঁলোকৰ টিউশ্যন ফিটো ইউনিভাৰ্চিটিয়ে ৱেভ অফ কৰি দিয়ে আৰু তেওঁলোকে সেইখিনি সময়ৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে ইউনিভাৰ্চিটিত তেনেকুৱা ধৰণৰ আছে তাৰোপৰিও মই ইয়াত 3 বছৰ
পঢ়াই আছিলোঁ BA ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টক লিংগুইষ্টিক্স পঢ়াই আছিলোঁ তাৰোপৰি মই আউটৰিচ প্ৰগ্ৰেম কেইটামানত কাম কৰোঁ তো এনেকৈ ইয়াত খুব ভাল এটা সুবিধা আছে আমি পঢ়াৰ লগতো পাৰ্ট টাইম আমি বহুত চাকৰি কৰি যাব পাৰোঁ তো সেইখিনি সেই যিখিনি পইচা আমি তোমালোকে পোৱা বা ষ্টুডেণ্টছে পায় সেই পইচাৰে নিজৰ লিভিং এক্সপেন্স থকা মেলাৰ খৰচটো উলিয়াব পাৰি ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টবোৰক সপ্তাহত মাত্ৰ 20 ঘণ্টা কাম কৰিবলৈ দিয়ে কিন্তু 20 ঘণ্টা যথেষ্ট চলিবলৈ কাৰণে সুন্দৰ পৰি আমি এটি চমু বিৰতি ল'ম এতিয়া আৰু বিৰতিৰ পাছত উভতি আহি পেলাই এইবাৰ তেজপুৰ ইউনিভাৰ্চিটিত কৰ্মৰত ডক্টৰ নমামী শৰ্মা ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ৱৰ্কত তেখেতে কাম কৰি আছে ডক্টৰ নমামী শৰ্মাৰ পৰা জানিব চেষ্টা কৰিম তেখেতৰ পৰামৰ্শ আঁতৰি নাযাব এটি চমু বিৰতি উভতি আহিম চাই আছে সপোনৰ দেউকা